এই প্ৰজন্মই কি কৰিছে, কি কৰি আছে আৰু অহা বহু দিনত কি কৰিব তাৰ ওপৰত। আমাৰ পূৰ্বপুৰুষসকলে একোৱেই নাছিল, একোৱেই নাছিল, কেৱল হাতত কাঁচি আৰু কোৰৰ বাদে। তেওঁলোকে অন্ততঃ জোৰ জংঘল চাফা কৰি গৰাখহনীয়াত কেইবাবাৰো খেদা খাই আজি অন্ততঃ গাঁও পাতি এনেকুৱাকৈ বসতি কৰিবলৈ লৈছোঁ। আমাৰ আই মাতৃসকল যিসকলক কওঁ যে তেওঁলোকে শিক্ষা দীক্ষা নহয় নাই কিয়, ভাবিব পাৰে বহুতে, কিন্তু আমাৰতো শিক্ষানুষ্ঠান নাছিল। সিদিনাহে শিক্ষাৰ এটি জোৱাৰ আৰম্ভ হৈছে। তাৰপিছতো শিক্ষানুষ্ঠান আছে যদিও তাতে শিক্ষক নাই। খোলাবান্ধা হাইস্কুল হয় সেইখন স্কুলৰ সভাপতি। খোলাবান্ধা হাইস্কুলত আমাৰ মাত্ৰ 6জন শিক্ষকেৰে চলিছে। প্ৰায় 1150-1200 ল'ৰা ছোৱালী তাতে পঢ়ে, গোটেই চৰ অঞ্চলতে এই একেই চিত্ৰ। তাৰপিছতো আমি ইয়াক সলনি কৰিবলৈ চেষ্টা কৰিছোঁ। মই আজি ইয়াতে ভাল পাইছোঁ যে খোলাবান্ধা আমাৰ ৰিভাৰাইন PHC ডক্টৰ ইয়াতে থাকে, সদূৰ কাছাৰৰ পৰা আহিছে। আলগাপুৰত তেওঁৰ ঘৰ না, আলগাপুৰত ঘৰ। আলগাপুৰৰ পৰা ইয়াতে আহি থাকি আপোনালোকৰ মাজত যিখিনি অবজাৰ্ভ কৰিছে, আপোনালোকৰ মাজৰ পৰা তেখেতে যিখিনি শিকিছে, আজি সেইখিনি কথা যেতিয়া কৈছে আপোনালোকে নিজক অন্ততঃ উনুকিয়াই বা চিকুটিয়াই চোৱাৰ কাৰণে সুযোগ পাইছে। আমি বিচাৰোঁ যে এনেকুৱাকৈ আমাৰ মাজত আৰু অধিক মানুহ আহক, তেওঁলোকে আমাক অধ্যয়ন কৰক আৰু আমাক অধ্যয়ন কৰি তেখেতৰ অবজাৰভেশ্যনখিনি, তেখেতৰ পৰ্যবেক্ষণখিনি আমাক কওক। তেহে আমি সংশোধন হোৱাৰ কাৰণে, তেহে আমাক সংবৰ্ধন কৰাৰ কাৰণে আমি সুযোগ পাম। কিন্তু চৰকাৰ মাৰফতত আমি সেয়া হৈ উঠা নাই। চৰকাৰে কেতিয়াও আমাৰ ওপৰত গুৰুত্ব দিয়া নাই আৰু অনাগত সময়তো বৰ বিশেষভাৱে গুৰুত্ব নিদিয়ে। আৰু গুৰুত্ব নিদিলে বুলি আমাক বিশেষভাৱে নাচাব বুলিয়ে আমি সদায় এই অৱস্থাতে থাকিম নেকি? আমিতো নাথাকোঁ, আমিতো পৰিৱৰ্তন বিচাৰিম। আমি দেখা পাই আছোঁ যে মানুহ ক'ত ক'ত যাব বিচাৰি আছে, কি কি হৈ আছে। আজি চাওক, আজি সিদিনা APSC ৰিজাল্ট দিছে। APSC পাছ কৰিলে কি কি হয় আমাৰ আজি 10ম শ্ৰেণীৰ ছাত্ৰসকলে ক'ব পাৰিব নেকি? নোৱাৰে। APSC পাছ কৰিলে অন্ততঃ মেজিষ্ট্ৰেট হ'ব, তেওঁ ADC হ'ব, চাৰ্কুল অফিচাৰ হ'ব, কোনোবাই APS হ'ব অৰ্থাৎ DSP হ'ব, কোনোবাই BDO হ'ব, কোনোবাই অন্যান্য ৰাজপত্ৰিক বিষয়া হ'ব। এই অত বড় কম্পিটিশ্যন গ'ল, চেঙা সমষ্টিৰ পৰা কিজানি 20জন ল'ৰা ছোৱালীও সেই কম্পিটিশ্যনত অৱতীৰ্ণ হোৱা নাই, বৃহত্তৰ চৰাঞ্চলৰ পৰা এজনো হোৱা নাই। অৰ্থাৎ সেইখিনি কৰিবলৈ, সেই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যিখিনি অধ্যয়ন কৰিব লাগিব সেইখিনি শৈশৱৰ পৰা হ'ব লাগিব, সেইখিনি কৈশোৰৰ পৰা হ'ব লাগিব। আৰু সেইখিনি লৈ গৈ যেতিয়া তেওঁ গ্ৰেজুৱেট হ'ব অৰ্থাৎ ডিগ্ৰী পাছ কৰিব, তাৰপিছত পৰীক্ষাত বহিব লাগিব। আৰু যদি তেনেকুৱা অফিচাৰ হ'ব নোৱাৰে এই চৰৰ পৰা, তেনেহ'লে আমাৰ চৰৰ ভিতৰত চলি থকা ঘটনা পৰিঘটনাবিলাক, ইয়াৰ অভিজ্ঞতাবিলাক কোনে তাতে সন্নিৱিষ্ট কৰিব, কোনে তাতে পইণ্ট আউট কৰিব আৰু কোনে তাতে পলিচি বনাব, তাৰ মানুহ কিন্তু নাই। চব পলিটিচিয়ানসকলে পলিচি নবনায়। আমি যিসকলে ৰাজনীতি কৰোঁ আমি পলিচি নবনাওঁ। পলিচিটো কাৰোবাক ডিক্টেশ্যন দিয়া হয়, সেই অফিচাৰসকলে, সেই অফিচিয়েলসকলে নিজৰ সুস্থ মন মানসিকতা মগজুৰে তাতে বনায় আৰু সেই পলিচি পাছত আকৌ ৰাজনীতিকসকলে পাছ কৰায়, এপ্ৰুভ কৰায়, তাৰপিছত সেইটো মতে কিন্তু চলে। আজি চৰত আচলতে প্ৰেক্টিকেলি কি হৈছে, পলিচি লেভেলত যদি সেইখিনি ইম্প্ৰুভমেণ্ট আহিব লাগে, এটলিষ্ট আমাৰ মানুহখিনি পলিচি লেভেলত যোৱাৰ কাৰণে যোগ্যতা আহৰণ কৰিব পাৰিব লাগে। যিয়ে নহওক, আমাৰ সভানেত্ৰী, পঞ্চায়ত সভানেত্ৰী ডাঙৰীয়ানীয়ে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা খুব সাৱলীলভাৱে কৈছে। সেই কথা আৰু অত্যুক্তি কৰাৰ প্ৰয়োজনীয়তা নাই। মই শুনি অত্যন্ত দুখ পাম যদি শুনো যে 18 বছৰৰ তলৰ ছোৱালীক আপোনালোকে বিয়া দি আছে। প্ৰয়োজনত ঘৰত বহাই ৰাখক, বেয়া নাপাওঁ। আপুনি পঢ়াব পৰা নাই, বহাই ৰাখক, কিন্তু বিয়া নিদিব। কাৰণ আমি নান্নতৰ টোৱাক গলত লৈ আজি এইখিনি লৈ আহিছোঁ। আমাক কয় চৰুৱা, মিয়া, ভাটিয়া, বাংলাদেশী, সন্দেহযুক্ত আৰু কিবা কিবি। NRCৰ নামত আমি বহুত দৌৰিছোঁ, ডিভোটাৰৰ নামত বহুত মানুহ জেল খাইছে, আৰু কত কি হৈ আছে। এই একমাত্ৰ ইয়াৰ মূলত কাৰণৰ ভিতৰত যদি বিচাৰি যোৱা যায়, বাল্য বিবাহ অন্যতম। আৰু এটা কথাত আপোনালোকে গুৰুত্ব দিব যে সন্তান যেতিয়া জন্ম হ'ব তাৰ বাৰ্থ চাৰ্টিফিকেটটো সময়ত ওলাব লাগিব, আৰু যেতিয়া কাৰোবাৰ মৃত্যু হ'ব ডেথ চাৰ্টিফিকেটটো কিন্তু সময়তে আপোনালোকে ওলাব, আৰু সেয়া 21 দিনৰ ভিতৰত কিন্তু ওলাব লাগিব। এই দুটা বস্তু ভুল নকৰিব। ডকুমেণ্টেশ্যন আমাৰ কাৰণে খুবেই প্ৰয়োজন। চাহে আমাৰ ঘৰত খাবলৈ থাকক আৰু নাথাকক, অন্ততঃ কাগজ পাতিখিনি কিন্তু ঠিক ঠাক কৰি ৰখাৰ মানসিকতা আমাৰ মানুহৰ আছে।
আজি খোলাবান্ধা অঞ্চল যে পিছপৰা বা দৰিদ্ৰ কবলিত এলেকা তাৰ তথ্য নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। খোলাবান্ধা জিপিত ভোটাৰৰ সংখ্যাও যথেষ্ট বেছি। চেগা সমষ্টিৰ ভিতৰতে আটাইতকৈ ডাঙৰ গাঁও পঞ্চায়ত খোলাবান্ধা, আৰু ইয়াতে একেধৰণে দৰিদ্ৰ কবলিত। এইবাৰ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাত প্ৰায় 2400 ঘৰ খোলাবান্ধা গাঁও পঞ্চায়তত পাইছোঁ, অৰ্থাৎ 1.5 লাখ টকাকৈ আপোনালোকে আৱাস যোজনাৰ ঘৰ পাব। কিন্তু এনেকুৱা হৈছে যে এই ঘৰখিনিও সঠিকভাৱে দিবলৈ চৰকাৰৰ ব্যৱস্থাপনাত ইমানেই ত্ৰুটি। মই কালি নে পৰহি, কালি সম্ভৱতঃ 4.5 ঘণ্টা কেৱল খোলাবান্ধালৈ বিভিন্ন কাগজ পাতিবিলাক চাই লাষ্টত গৈ দেখিলোঁ যে ঘৰৰ কাৰণে এতিয়ালৈকে 40% মানুহেও ঘৰৰ পইচাও কমপ্লিটলি পোৱা নাই। জব কাৰ্ডৰ পইচা তেওঁলোকে পোৱা নাই। মই এনেকুৱাকৈ কৈছোঁ যে আমাৰ মানুহে যদি জব কাৰ্ডৰ পইচা নাপায়, যাৰ যি ভেটি মাটি আছে চব কিন্তু মই বিক্ৰী কৰাম, এইটোলৈ কিন্তু চাব। কাৰণ আমাৰ গৰীব মানুহে এইটো পাব, তেওঁলোকৰ প্ৰাপ্য। আৰু সেইখিনিতো দেখা পাওঁ যে অকণমান ভিতৰীয়া, অকণমান ইণ্টেৰিয়ৰ আৰু ৰিম'ট এৰিয়াৰ হোৱাৰ কাৰণে সদা আৰু সৰ্বদা গাফিলতি চলি থাকে। আৰু সেই গাফিলতিৰ পৰা আমি ওলাই আনিব পাৰিব লাগিব। আৰু আমিও সজাগ আৰু সচেতন হ'ব লাগিব যে সামান্য কামৰ কাৰণে আমি বেলেগ মানুহৰ মাধ্যমেদি গৈ বেলেগৰ ওচৰত নাযাওঁ, ডাইৰেক্টলি যাম, চিধা কথা ক'ম, ভদ্ৰভাৱে ক'ম, কাম আদায় কৰি আনিম। গতিকে মই আশা কৰিম যে যিমানখিনি উন্নয়নমূলক কাম কাজৰ কথা আছে, আজি পঞ্চায়তত কাম কাজ কৰিবলৈ বিৰাট এটা প্ৰব্লেমৰ সৃষ্টি হৈছে। মাটিৰ কামৰ ইমান প্ৰয়োজন খোলাবান্ধাত, কিন্তু মাটিৰ কাম কৰিব নিদিয়ে। তাৰপিছতো অন্ততঃ মই পকী পথ কৰাৰ কাৰণে যিখিনি পথ জাত হৈ আছে, যিখিনি কৰিব পাৰিম সেইখিনি দায়িত্বটো মই লৈছোঁ। মই যিমানত মেক্সিমামতকৈ মেক্সিমাম কৰিব পাৰিম, সিমানহে মোক মানুহে ভাল পাব আৰু মোৰ পাৰফৰ্মেঞ্চ অৰ্থাৎ মোৰ ফলাফলটোক চাব। তাৰপিছত মানুহে অনাগত সময়ত বিচাৰ কৰিব। যদি মই ভোট পোৱাৰ উপযুক্ত হ'বাৰ মোক ভোট দিব, নহ'লে মানুহে নিদিব। মই এইটো প্ৰকাশ্যভাৱে কওঁ। আৰু মই এটা কথা কওঁ যে মই ফাংফুং বেয়া পাওঁ, ফাংফুং কথা নকওঁ। যিটো নোৱাৰিম সেইটো আগতীয়াকৈ না কৰি দিওঁ যে মই এইটো নোৱাৰিম, এইটোত মই চেষ্টাও নকৰোঁ। আৰু যিটো পাৰিম মই কৰিম। আপোনালোকে জানি ভাল পাব যে খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্যতম এটি উল্লেখযোগ্য অনুষ্ঠান খোলাবান্ধা হাইস্কুল। আৰু খোলাবান্ধা হাইস্কুলখনক আমি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিম, আৰু মোৰ সময়তে সেইখিনি কৰিবলৈ মই যত্ন কৰিম। ইতিমধ্যে তাৰ প্ৰক্ৰিয়া আৰু প্ৰাথমিক প্ৰস্তাৱ গৃহীত হৈছে। একেটা সময়তে খোলাবান্ধা হাইস্কুলত এটি বিল্ডিং নিৰ্মাণৰো প্ৰস্তাৱ গৃহীত হৈছে। খোলাবান্ধা হাইস্কুলত 3.5 কোটি টকাৰে, যদি সকলো ঠিকে থাকে, যেতিয়ালৈকে আহি নাপায় তেতিয়ালৈকেও কনফাৰ্ম নহয়, কিন্তু এতিয়ালৈকে আমাৰ প্ৰস্তাৱ গৃহীত হৈছে 3.5 কোটি টকা, 353 লাখ টকাৰে আমাৰ খোলাবান্ধা হাইস্কুলত খুব ধুনীয়া বিল্ডিং হ'ব। এই বিল্ডিংটো হৈ উঠাৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰীটো আপগ্ৰেড কৰাৰ কাৰণে চেষ্টা কৰিম, হ'ব। এইটো খোলাবান্ধা অঞ্চলৰ কাৰণে এটি সম্পদ হ'ব। কাৰণ আমাৰ বৃহত্তৰ চৰাঞ্চল, আমাৰ ল'ৰা ছোৱালী ক'ৰ পৰা ইয়াতে আহি পৰে। তাতে আজি আমাৰ হায়াৰ ছেকেণ্ডেৰী নাই, আমি যাব লাগে নগৰপাৰালৈ। কাছমাৰৰ ল'ৰা ছোৱালীও যাব লাগে চোনতলী নতুবা নগৰপাৰালৈ। আমি ইয়াৰ পৰা যাব লাগে আলুপুতিলৈ, আমাৰ কাৰণে, বা লুইতপুৰীয়া কলেজলৈ। আমাৰ কাৰণে ইমান সহজসাধ্য নহয়। না ৰাস্তা ঘাট আছে, না চাইকেল লৈ যাব পাৰি, না গাড়ী চলে। মই বুজি পাওঁ, কিন্তু মোক অকণমান সময় আপোনালোকে আৰু দিব লাগিব। ইমান কম সময়তো সকলোখিনি সামৰি ল'ব নোৱাৰিম, কাৰণ চৰকাৰী প্ৰক্ৰিয়া এটা বিৰাট লাহে চলে। আৰু চৰকাৰৰ পুঁজি পাতিৰ যেতিয়াও কথা, তেতিয়া আমি বিৰোধী হোৱা হেতুকেও তাতে চেকি আমি আকৌ গাড়ী আনি যিমানকণ বেছি গোটাব পাৰোঁ, তাৰ কাৰণে মই সদা আৰু সৰ্বদা চেষ্টা কৰোঁ আৰু কৰিম। মই আৰু এটা অনুষ্ঠান ভূত ভৱিষ্যতে মই চেষ্টা কৰি আছোঁ। পাঠিমাৰীবাসীৰ সহযোগিতা লাগিব। পাঠিমাৰীত আছোঁ কাৰণে কৈছোঁ মই, বা বেলেগ থাকিলেও কম। পাঠিমাৰীবাসীৰ সহযোগিতা লাগিব। মই যদি সেই অনুষ্ঠান সকলো প্ৰকাৰৰ সফলভাৱে লৈ আনিব পাৰোঁ, অন্ততঃ আপোনালোকে 3 বিঘামান মাটিৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনালোকে কৃপণালী নকৰিব, অঞ্চলবাসীয়ে মিলি মোক মাটি 3 বিঘা দিব। যদি সেইটো ঠিকে থাকে, তেনেহ'লে ভূত ভৱিষ্যতে আৰু এখন স্কুল যদি অন্ততঃ পাঠিমাৰী আৰু কাৰাইখেতি আৰু খোলাবান্ধাৰ মাজ দুখন অঞ্চল, পাঠিমাৰী অঞ্চলত যদি এলেকা গাঁৱত যদি কৰিব পাৰোঁ, মই নিজে সুখী হ'ম। মই নিজে চেষ্টা কৰি আছোঁ। ইনশাআল্লাহ আপোনালোকে দোৱা কৰিব, যদি সেইটো সফল হওঁ, এই অঞ্চলৰ কাৰণে এটা ডাঙৰ সম্পদ হ'ব। তো বাকী আৰু বিশেষ কথা আপোনালোকৰ সৈতে আৰু দীঘল কৰিব বিচৰা নাই। বহু দীঘলীয়া সময় আপোনালোকে খুব সুন্দৰভাৱে মনোযোগেৰে সকলোখিনি আটাইখিনি বক্তাৰ কথা বতৰাখিনি শুনিছে। মই ভাল পাইছোঁ আপোনালোকৰ এই সহযোগিতাত। আপোনালোকে যি মৰম আৰু ভাল পোৱা মোৰ প্ৰতি দেখুৱাইছিল, আশা কৰিম যে অনাগত সময়তো এই ভাল পোৱা, মৰম আৰু ভাতৃত্ববোধ মোৰ সৈতে থাকিব। মোক অকণমান সময় দিব, চাব মই আপোনালোকৰ কাৰণে ভালতকৈ ভাল নিশ্চিতভাৱে কৰিব পাৰিম। এই বিদ্যালয়খন জ্ঞানজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াতে আছে। মই ছাত্ৰ ছাত্ৰীসকলৰ যথাৰ্থে দুষাৰমান কথা নক'লে মোক অপৰাধে চুব যেন লাগিব যে আমি পঢ়ি আছোঁ কিহৰ কাৰণে।
আমি পঢ়ি আছোঁ কিহৰ কাৰণে নিজকে এটা প্ৰশ্ন কৰিব লাগিব। কেৱল এটা চাকৰি পাম বুলি পঢ়ি আছোঁ নেকি? যদি চাকৰি পাম বুলি পঢ়ি আছোঁ তেনেহ'লে আমাৰ পঢ়াৰ দৌৰ কিমান দূৰলৈকে সেইটো আমি সকলোৱে জানো। আমি পঢ়িব লাগিব এজন সুনাগৰিক হোৱাৰ কাৰণে। তাৰপিছত জীৱন জীৱিকাৰ স্বাৰ্থত আমি য'ত যেনেকুৱাকৈ নিজক খটুৱাব পাৰোঁ তেনেকুৱাকৈ খটুৱাম। কেইদিনমান আগত ৩য় বৰ্গৰ চাকৰি অৰ্থাৎ 3rd গ্ৰেডৰ চাকৰিৰ ৰিজাল্ট দিলে। আমাৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ পৰা কোনোবা পাইছে বুলি মোৰ ওচৰত খবৰ অহা নাই। যদি আপোনালোকৰ ওচৰত আছে মোক জনাওক। দুজনে পাইছে, দুজন। খোলাবান্ধা গাঁও পঞ্চায়তৰ কেৱল কাৰাইখেতিৰ পৰা খবৰ আহিছে, 2জন মানে পাইছে। পাইছে মানে কি তেওঁলোকে ইণ্টাৰভিউলৈ যাব পাৰিব। অৰ্থাৎ ইমান 17,000 ভোটাৰ 2জন মানুহ যদি চাকৰিৰ কাৰণে উপযুক্ত হৈছে তেতিয়াহ'লে ইয়াত দুৰ্ভাগ্য নহয়নে? গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আমি পঢ়িম, আমি কোৱালিটি এডুকেশ্যন অৰ্থাৎ জীৱন বাটত নিজকে উপযুক্ত কৰি তুলিবলৈ যিমানখিনি যেনে ধৰণৰ জ্ঞান য'ৰ পৰা যেনেকৈ আয়ত্ব কৰিব লাগে সেইখিনি কৰিম। যদি আমি মুখস্থ কৰিলোঁ আৰু পৰীক্ষাৰ সময়ত বহীত সেইখিনি তুলি দিলোঁ সেইটোতো পঢ়া নহ'ব। পঢ়িব লাগিব যে এতিয়া যিখিনি শিকিলোঁ অনাগত সময়ত যাতে আমি সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এতিয়াৰ পঢ়া এইকাৰণেই বেছি গুৰুত্ব সহকাৰে আৰু গুণগত দিশত মন দিব লাগিব যে এই সময় চলিছে প্ৰতিযোগিতাৰ সময়। প্ৰতিযোগিতাত যদি টিচকিব নোৱাৰি কোনেও পাত্তা নিদিয়ে আৰু কোনেও দাম নিদিয়ে। আৰু প্ৰতিযোগিতাত টিচকিবলৈ আৰু পাত্তা পাবলৈ আমি কেৱল আৰু কেৱল গুণগত আৰু ভাল শিক্ষাৰ কাৰণে চেষ্টা কৰিব লাগিব। ইয়াতে যিসকল ল'ৰা ছোৱালীক পঢ়াইছে তোমালোকৰ মা দেউতাকলৈ এবাৰ ভাবি চাবা যে তেওঁলোকে কি কৰি ইয়াতে 600 টকা 400 টকা বা 250 টকা গোটাই ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীক পঠিয়াইছে। কিমান কষ্ট কৰিছে তেওঁলোকে। ৰ'দত তেওঁলোকে বাদাম খেতি কৰিছে, কেতিয়াবা তেওঁলোকে বানবাৰিষাত তেওঁলোকে পাট খেতি কৰিছে, ধান ৰুইছে। এতিয়া সকলোৱে ৰবি শস্যত নামি গৈছে। দিন ৰাতি একাকাৰ কৰি মেহনত কৰি 2 পইচা আৰ্জি তোমালোকক ভাল কাপোৰ কানি দিছে, জোতা এযোৰ কিনি দিছে, ইউনিফৰ্ম চিলাই দিছে, ভাল কিতাপ খাতা পত্ৰ কলম সকলো দিছে। তেওঁলোকে কিমান কষ্ট কৰিছে। কি বিচাৰিছে তোমালোকৰ পৰা? বিচাৰিছে কেৱল তেওঁৰ ভৱিষ্যতে যাতে নিজকে নিজে সংস্থাপিত কৰি তোমাৰ মা দেউতাক হাঁহিকণ মুখত এখন হাঁহি দিব পৰা, আত্মাত যাতে অকণমান সন্তুষ্টি দিব পৰা সেইখিনিহে বিচাৰিছে। আৰু সেইখিনি আমাৰো দাবী, মোৰো দাবী। এইকাৰণে মই এইখন সমাজৰ পৰা বিচাৰোঁ যে আপোনাৰ সন্তানক আপুনি ভালকৈ শিক্ষাৰে শিক্ষিত কৰিব, সুশিক্ষাৰে শিক্ষিত কৰিব, সমাজৰ সুনাগৰিক বনাব। আৰু বাকী আপোনালোকৰ সমস্যাখিনি চাবলৈ মইতো আছোঁ। গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল খুব গুৰুত্ব সহকাৰে খুব গভীৰভাৱে চিন্তা কৰিবা যে আমি ক'লৈ গৈ আছোঁ আৰু কি কৰিম। ভৱিষ্যত কিন্তু ইমান সহজ নহয়, বহু বেছি প্ৰত্যাহ্বানপূৰ্ণ। আজি যিসকলে শিক্ষা দীক্ষাৰে শিক্ষিত হৈছা, দুদিনমান পিছত খেতি মাটি থাকিব, তেতিয়া ক'বা যে আমি খেতি নকৰোঁ, তেতিয়া ক'বা যে আমি বেকাৰ হৈ আছোঁ। মাক দেউতাকে আৰু বিপাঙত পৰিব। নিজকে এনেকুৱাকৈ বনাব লাগিব যে যিকোনো পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব পাৰিম। আজি চোৱা, মোৰ নিচিনা 27-28 বছৰীয়া মানুহে মানুহে যদি বিধায়ক বনাই পঠিয়াব পাৰিছে, তোমালোকে ভৱিষ্যতে কিয় বিধায়ক হ'ব নোৱাৰিবা? তোমালোকে ভৱিষ্যতে কিয় অন্য কোনো প্ৰফেশ্যনত যাব নোৱাৰিবা? নিশ্চিতভাৱে পাৰিবা। আৰু সেইকণ লক্ষ্য নিজে স্থিৰ কৰি নিজৰ কাংক্ষিত লক্ষ্যস্থানত উপনীত হ'বলৈ কিমানখিনি এফৰ্ট, কিমানখিনি জোৰ নিজে দিব লাগিব সেইখিনি নিশ্চিতভাৱে তোমালোকে জানা আৰু সেইখিনি কৰিবা। আৰু যিহেতু এইখন ব্যক্তিগত অনুষ্ঠান, কিন্তু ব্যক্তিগত হ'লেও এই অনুষ্ঠান যেনেকুৱাকৈ পৰিচালিত হয় সেয়া মুঠেই ব্যক্তিগত ধৰণ নহয়। এই বজাৰ সমিতিয়ে যিসকল বৰেণ্য ব্যক্তিয়ে এই অনুষ্ঠানটোক জন্ম দিছিল, যিসকলে উদ্যোগ লৈছিল, তেওঁলোকৰ ওচৰত আমি কৃতজ্ঞ যে এই অঞ্চলৰ অনুষ্ঠান হিচাপে চলাইছে।